ৱেলকাম টু মাই ইউটিউব চেনেল জিতুছ ব্লগ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালে। আজি শুই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে আজি আমি গুৱাহাটীত যাম, অলপ কিবা কাম আছে, তো ভাবিলোঁ ভিডিঅ'টো। আজিতো ফ্ৰেণ্ডছ যোৱা ৰাতি ইমান গৰম পাইছোঁ, বাপৰে, টোপনিয়ে যোৱা নাই, কাৰো টোপনি যোৱা নাই। আমি আৰু কি কৰিছোঁ, আমাৰ ৰুমটোত এই কি বুলি কয়, খিৰিকীবিলাক মেলি দিছোঁ আৰু আঁঠুটো লগাবই লাগিব, যিহেতু মহ কিবা কিবি কিমান কি বেমাৰ, সেইকাৰণে আঁঠুৱা লগাই, আৰু আঁঠুৱা লগালে অলপমান বতাহটো কমকৈ পায়, সেইকাৰণে আৰু খিৰিকী খুলি দিছোঁ। কিন্তু তথাপিতো মানে ঠাণ্ডা পৰা নাই ৰুমবিলাক, ইমান গৰম। গা এতিয়াও মানে এনেকুৱা লাগি আছে, গা চা কিবা জ্বলি গৈছে নেকি, সেনেকুৱা ফিল হৈ আছে। মানে গাটো ধুলে হয়তো অলপমান আৰাম পাম। আৰু ফ্ৰেণ্ডছ, ল'ৰা নাথাকিলে মানে বহুত ঘৰত কষ্ট হয়। আমি যিহেতু দুটাই ছোৱালী, আম্মা আব্বাৰে কষ্ট অলপ। আজি এটা ল'ৰা থাকিলে হয়তো ওচৰত বহুত ভাল পালে হয়। এতিয়া দুটা ছোৱালী, যিহেতু বিয়া হৈছোঁ, আমি দূৰত দূৰত থাকোঁ, অকলে থাকে, আম্মা আব্বাও নাথাকে ঘৰত, তো সেইকাৰণে কেতিয়াবা মানে মন চনবিলাক বেয়া লাগে বহুত। অকলে থাকে, কোনো সেনেকৈ বজাৰ পাতি কৰি দিয়া মানুহ নাই। আমি আহিলে বা কৰি চৰি দি যাওঁ, আব্বাই কৰি দি যায়, এনেকৈ আৰু বেয়া লাগে এনেকৈ বহুত। মানে যাৰ লগত হয় সিহে গম পায়, আৰু বেলেগেতো এনেকৈ গম পাব। আৰু আজিকালি যিহেতু দিনকাল বেয়া, কোনোবা যদি মানে বজাৰ কৰি দিব মাতেও, লগে লগে মানুহে বেয়াটো ভাবে। ইমান কি নানান ধৰণৰ কথা ওলাব। আৰু ইফালে আম্মা বেমাৰী, শ্লিপ ডিছ হৈছিল, সেইকাৰণে মানে আগতে নিজে কৰিছিল চব, বজাৰ পাতিৰ পৰা কিবা কিবি চব ঘৰৰ সমস্ত কাম আম্মাই কৰে। কিন্তু শ্লিপ ডিছ হোৱাৰ পৰা সেনেকৈ নোৱাৰে। আৰু জানে হয়তো শ্লিপ ডিছৰ বিষয়ে। তাৰপিছত আৰু সেয়ে আৰু কঁকালৰ কেতিয়াবা মানে বিষত তাৰমানে পূৰা কান্দি থাকে, এনেকুৱা বিষ, বহুত বেয়া লাগে। মানে ফ্ৰেণ্ডছ, বুজাব নোৱাৰোঁ। আৰু বেছিকৈ ক'লে হয়তো মানে মোৰে চকুৰ পানী ওলাব পাৰে, তো বেছিকৈ এইখিনিত নকওঁ। আৰু এতিয়া আমি গৈ আছোঁ, আৰু আমাৰ লগত মানে এই পিছফালে দাদাও আছে। দাদা জালুকবাৰীলৈ যাব। আৰু এয়াতো জানেই চবেই, জালুকবাৰী পালোঁ মানে যাম। এতিয়া আমি সেই আদাবাৰী পালোঁ। আৰু কিমান মান দূৰ আছে ন? যদি যাম নহয় তেতিয়া আমি আধা ঘণ্টামানৰ ভিতৰত পাই যাওঁ। এনেতো 9:30 যাই পাবই লাগিছিল ন? দেৰিয়ে হ'ল, কি বা হয় বা। যাম বহুত যায়, বহুত যাম দেই, এনেও গুৱাহাটীত যাম চবেই জানেই, সেইটো আৰু কমন। কিবা কোৱা? একো নোখোৱা কিয়? হা? বেয়া পাইছে নেকি? বেয়া পাইছে মোক? কি কৰিলোঁ মই বেয়া পাব লগা? হা? দে এইফালে চাই হাঁহিব নিদিয়ে দে। এনেই অলপমান লাগিছে, একো নাই। খং উঠা নাই? ইমান দেৰি ন, বাপৰে। আমি 8:30 আছিলোঁ, 8:30 পৰা এতিয়া সেই 10টা বাজি। মালিগাঁৱতে আছোঁ একেবাৰে। যাম সেই হ'ল ফ্ৰেণ্ডছ, এতিয়া ফ্ৰী ৰাস্তা, এনে জামবিলাক থাকে, একো নাই না, কিবা প্ৰব্লেম আছে কিবা আছে, এনেই আৰু গাড়ীবিলাকে নিজে নিজৰ মাজতে জাম কৰি থাকে। এইখিনি জেগা মোৰ ভাল লাগে বহুত, সেইকাৰণে ভাবিলোঁ এনেই ভিডিঅ'টো কৰি দিওঁ। আৰু
এতিয়া আমি সোমাইছোঁ মানে এটা পিঞ্জিৰা ল'ব। সিদিনা যে ভিডিঅ'ত দেখাইছিলোঁ ভাতৰ দুটা, তাৰে এটা মানে মই লৈ যাম। তো সেইটো কাৰণে এটা পিঞ্জিৰা লাগে। আৰু ইয়াতে মানে সকলো ধৰণৰ বস্তু আছে, একুৰিয়াম বহুত আছে ইয়াতে এভেইলেবল। আপোনালোকক লাগিলে কোনোবাই ল'ব আহিব পাৰে। বহুত ভাল লাগে। এনেকুৱাতো কিমানবিলাক আছে দেখাই নাছিলোঁ আগতে। আৰু ইয়াতে মানে যিবিলাক জীৱ জন্তুবিলাক আছে চবৰে মানে ইয়াতে খাদ্যবিলাক পোৱা যায়। তো কাৰোবাক লাগিলে আহিব পাৰে। এইবিলাক দেখিছেনে ফ্ৰেণ্ডছ, মাছবিলাক। এইবিলাক মানে মোৰ দেখাত ভাল লাগে, কিন্তু মই এইবিলাক মানে ইমান পতি কৰিব নোৱাৰোঁ, সেইকাৰণে মানে লোৱা নাই আৰু। বাপৰে কিমান বিধ মাছ, কিমান ধৰণৰ। দেখি কিন্তু ফ্ৰেণ্ডছ বহুত ভাল লাগে। কি দাম কি কিমান কি এইবিলাক নাজানো আৰু, দাম কি নাম কি। ইয়াতে কিন্তু জীৱ জন্তুৰ খাদ্যবিলাক পোৱা যায়, চব পায়। ইমান ধুনীয়া ধুনীয়া এইবিলাক, মানে যোনটো দেখোঁ মানে একেবাৰে ল'ব মন যায়। এইবিলাক আৰু কেনেকুৱা মাছ। আৰু এইবিলাক ডগৰ কাৰণে খানা হয়। ভাতৰবিলাকৰো আছে, চবৰে পায় আৰু মই মানে লাষ্টত এইটো পিঞ্জিৰাটো ল'লোঁ। আমি এতিয়া সেই ৰিহাবাৰীত আহিছোঁ। আমাৰ এইয়া নানীক ডক্টৰ তাতে লৈ আহিছে, আৰু বাও আছে, তাই আমাৰ লগত ইয়াৰ পৰা যাব। তো আৰু একবাৰ নানীৰ খবৰ লৈ যাওঁ, তো সেইকাৰণে আহিলোঁ ইফালে। পামেই আৰু ন কাম চামবিলাক কৰি আহিলোঁ, সেইবিলাক আৰু নেদেখুৱালোঁ এনেকৈ। এতিয়া আমি যাই আছোঁ। এয়া আমি আহি পালোঁ এতিয়া। ভিতৰখিনি আৰু নেদেখাওঁ, মানে ভাল নাপাব পাৰে, যিহেতু বেমাৰী মানুহ। ইয়াৰ পাছত বেগটো লওঁ নেকি ন? তাইক 20 মিনিটমান লাগিব বুলি কৈছিলোঁ নহয়। তাই ভাবিব বা ইমান জল্দি আহিবা না। আৰু ফ্ৰেণ্ডছ, মই মাজতে মানে নানীৰ ভিডিঅ' কৰা নহ'ল, যিহেতু দুখনমান ফটো দিছোঁ আপলোড কৰি। এইটোৱে মোৰ নানী, ডক্টৰ তাত যোৱাৰ কথা কৈছিলোঁ, মানে কাকো চিনি নোপোৱা হৈছে। আমি এতিয়া খুচিহঁতক লৈ আহিলোঁ ন ৰেহাবাৰীৰ পৰা। আৰু নানী গ'ল, নানীক দাদাহঁতে লৈ গৈছে। আৰু কিবা কিবি টেষ্ট কৰাব দিছে, সেইখিনি কৰাব আৰু। তো সেইকাৰণে আমি ইফালে গুচি আহিলোঁ। এই খুচি কিবা কৈ দিয়া, ছাবস্ক্ৰাইব কৰিব দিয়া চেনেলটো। নাই, তাই লাজ কৰি আছে, কিন্তু তাই যেতিয়া মন যাব পুৰা ধুনীয়াকৈ কয়। আমাৰ খুচিও জানে ন ভিডিঅ' বনাব। এই খুচি পেলাই চোৱাচোন, হাই কৈ দিয়া, হাই নোখোৱা। এয়া খুচি হাই দিছে, এয়া। আৰু এয়া পিছফালে আমাৰ হাতী বহি আছে। হাতী হাই কৈ দিয়া, দে হাই কোৱা একবাৰ। এইয়া হাতী, সেইকাৰণে পুৰা হাতী বুলি কোৱাৰ লগে পুৰা ৰেচপন্স দিয়ে আৰু। নাই এনেই মৰমতে হাতী বুলি কওঁ। আৰু এইফালে আমাৰ ড্ৰাইভাৰে গাড়ী চলাই আছে দে আৰু ন খুচি। এতিয়া আমি তাৰ পৰা আহি ফেঞ্চিৰ শ্বপাৰ্ছত সোমাইছোঁ। তাত মানে হাজবেণ্ডৰ কাৰণে কিবা
টি চাৰ্ট চাব। আমাৰ ভাইটিয়ে গিফ্ট দিব। তো ইয়াতে এখন আছে চেহনাই বুলি, ছেকেণ্ড ফ্ল'ৰ হয় চপাৰ্চৰ। ইয়াত মানে মেন্সৰ মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পায়। কাৰোবাক লাগিলে বিয়াৰ কাৰণে চুট পেণ্ট বহুত ধুনীয়া পায়, আপোনালোকে আহিব পাৰে। আৰু ইয়াৰে মানে কাপোৰবিলাক ব্ৰেণ্ডেড হয়। এইবিলাকো আছে। তো আপোনালোকে আহি যাব, আহি এবাৰ লৈ চাব, তাৰপিছত জনাব কেনে পায়। আৰু ইয়াৰে ফ্ৰেণ্ডছ মিঠাইবিলাক বহুত ধুনীয়া হয়। এবাৰ খাই মানে আৰু পাহৰিব নোৱাৰে, আপোনালোকৰ আহি খাই চাব। ৰ'বা ৰিক্সাত বহি কেনেকুৱা লাগিছে কোৱাচোন। পাছে পাছে যাব। গৈ আছোঁ। পাইছা উঠি কিনে এতিয়া ফ্ৰেণ্ডছ ঘৰলৈ গৈ আছোঁ, আৰু আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো যদি ভাল লাগে চাই লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো মোৰ যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যাতে এনেকৈ ছাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ যায়।